আহিছে ভিতৰলৈ লৈ আহ কিন্তু অকলে কি হল আজি যে বাবা ভাইজানৰ আড্ডাত চহৰৰ বিখ্যাত মাফিয়া উজান কাশ্যপ আহিছে ৰাস্তা ভুল হ'ল নেকি নাই বা ভাইজান ৰাস্তা ভুল কৰাৰ মোৰ কোনো অভ্যাস নাই কাৰণ ৰাস্তাত খোজ পেলাওঁতে মই এবাৰ ভাবি চাওঁ মই ক'ত খোজ পেলাইছোঁ আৰু কিয় খোজ পেলাইছোঁ তেনেহ'লে ইয়ালৈ অহাৰ কাৰণ বা ভাইজান নদীৰ যিটো ঘাটত তোমালোকে সোণৰ বিস্কুটৰ চোৰাং কাঠ পাৰ কৰোৱা সেইটো ঘাটেৰে আমি ঠাণ্ডা কৰিব খোজোঁ কাৰণ পুলিচৰ উৎপাদনত ১ নম্বৰ চেনেলত কাম কৰা অসুবিধা হৈছে তোমালোকে কি কোৱা সেই নদীৰ ঘাটটো আমাৰ তই নিশ্চয় জানো যে বাঘ আৰু শিয়ালে একেটা ঘাটতে পানী কেতিয়াও নাখায় তুমি নিজকে কি বাঘ বুলি ভাবা নেকি শুনজান বাবা ভাইজান এইখন চহৰৰ অকল পালে নহয় আৰু কি হয় জানো বাচ্চা হয় বাচ্চা চা বাস্তৱ তহঁতৰ ওচৰত মই দস্তিৰ হাত আগবঢ়াইছিলোঁ কি দোস্তি মানে বন্ধুত্ব আরে ভাই তোর তো সালা শত্রুতারও লায়ক নহয় মোক জোকালি তহঁতে বৰ ভুল কাম কৰিলে বাস্তৱ ইয়াৰ পৰিণাম কিন্তু বৰ ভয়ংকৰ ওই কি বাচ্চা লড়ার দরে দম দিবে আরে দম দিবি মোর তরে ইয়ার পিছত যদি কিবা কথা ক তেন্তে ইয়ার উত্তর এই বাস্তবে নিদিয়ে দিব এই বন্দুকটোৱে মই বাস্তৱ হয় বাস্তৱ